শুনো দাদা এইখন নাটকৰ মই উৰিষ্যাত নহয় বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড পাইছিলোঁ আৰু ইয়াৰ মানুহবোৰ সেই নাটকখন আমি দেখুৱাব বিচাৰিছোঁ আৰু নাটক চাই কি কৰিব মানুহে বাবাৰী হুইচেল বজাব ঘুগুৰি বজাব লগত যাবলৈ মাতিব খুচুৰা পইচা দলিয়াব কি বাজে কথাবোৰ কৈ আছা তুমি সেইবোৰ কি হ'বলৈ যাব আকৌ এইবোৰে হয় নহ'লে নাটক চাটকবোৰত তাতকৈ বেলেগ একো মহৎ কাৰ্য নঘটে সেইবোৰত আৰু যে ভণ্টি যেনেকৈ দুভাগাদিলৈকে পাৰ্টি কৰি কৰি ঘূৰি ফুৰে সেইবোৰত কি হয় এইবোৰ নাচ গান হয় ফূৰ্তি তামচা হয় আজিকালি ধনী সৰু ল'ৰা ছোৱালীয়ে সেইবোৰলৈ যায় সিহঁতে যি কৰে নিজৰ মাজত কৰে তহঁতৰ দৰে দুনিয়া এখনক দেখুৱাই নুফুৰে বাহ্য নৃত্য প্লিজ তোমাৰ চোৱা তোমাৰ মোক তোমাৰ যিমান গালি দিবলৈ মন যায় তুমি মোক দিয়া কিন্তু মোৰ নাটকখনক তুমি ইমান বেয়াকৈ গালি নিদিবা যিখন মঞ্চক চোৱা মই ঈশ্বৰৰ বেদী বুলি মই পূজা কৰোঁ সেই মঞ্চখনক তুমি কমচে কম বাইজেৰ নৃত্যশালা বনাই নেপেলাবা মই চোৱা মই তোমাৰ ছোৱালী হয় নিজৰ ছোৱালীজনীক তুমি ইমান বেয়াকৈ গালি নিদিবা না ইমান তলে নমাই নেপেলাবা দেউতা মোক প্লিজ দেউতা কি কৰিব লাগে কি কৰিব নালাগে সেইবোৰ শিক্ষা তই মোক দিব নালাগে ছোৱালী কেৱল তোক যি কৰিবলৈ কৈছো তাকে কৰ পঢ়াপাতি আধাতে এৰিলে যেতিয়া বেলেগ কিবা কৰা ৰাস্তা বন্ধ গতিকে ঘৰতে বহি থাক অতি সোনকালে ল'ৰা চাই বিয়া দি দিম তোক এইখন নাটক মই কৰিবলৈ যাব লাগিব দেউতা নহ'লে পঢ়াতে মোক খুব বেয়া পাব কোনে ভাল পায় কোনে বেয়া পায় সেইবোৰ চাই ফুৰাৰ ঠিকা লৈ থোৱা নাই মই চুপ 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 এই বুজোৱা তোমাৰ ছোৱালী বুজোৱা মই তাইক নাটক কৰিব যাব নোৱাৰে বুলি কৈছো আৰু তাই সেই একেটা কথাতে খামুচি বহি আছে এইখন নাটক ৰাইজক দেখুৱাবলৈ খুব মনোমা আমাৰ সেইকাৰণে তুমি নিবাক না মাত্ৰ এইখন আৰু মই নকৰোঁ এই মই কোনেও বুজাব নালাগে ঘৰে পৰা বহুত বুজাই আহিছো তো কিন্তু তই কোনোদিনে মোৰ কথা বুজিবলৈ চেষ্টা কৰা নাই মই কি কৰিম কোৱা দেউতা মই কি কৰিম কোৱা দুদিনমান মঞ্চখন নাপালে মোৰ জ্বৰ উঠি আহে মই নোৱাৰো এইবোৰ এৰি চলিব আৰু ময়ো নোৱাৰো এজনী নাটক কৰি ঘূৰি ফুৰা বদনামী ছোৱালীৰ দেউতাক হৈ চলিব কোনদিনা মোৰ দেউতা হৈ চলিছে সৰুৰ পৰা তোমাক মই বিভিন্ন চৰিত্ৰত দেখি আহিছো কেতিয়াবা অত্যাচাৰী পুলিচ কেতিয়াবা চেকনিৰে কোবাই ভাল পোৱা মাষ্টৰ কেতিয়াবা প্ৰজাজনক ভৰি গছকত ৰাখি ভাল পোৱা একো নায়কত্ববাদী ভাষক এটাই মোৰ চৰিত্ৰ তুমি খুব ভাল অভিনয় কৰা খুব ভাল কিন্তু মোৰ দেউতাকৰ চৰিত্ৰটো তোমাক মই আজিলৈকে দেখা নাই নে কেতিয়াবা তুমি মোক অকণমান সময় মৰমেৰে মোৰ মূৰত তুমি হাত বুলাই পাইছা নে কেতিয়াবা এষাৰ তুমি মোক মৰমেৰে পাতি পাইছা মোৰ নামটোও চাগে তোমাৰ মনত নাই কাৰণ সদায় তুমি মোক এই ছোৱালী বুলিহে মাতা মাতিছো সমাজত বৰ্তমানৰ ফুৰা ছোৱালী লৈ মোৰ কোনো দয়া মৰম নাই যদি কেৱল নাটক কৰাৰ কাৰণে অভিনয় কৰাৰ কাৰণেই মোৰ বদনাম হৈছে তেতিয়াহ'লে সেই বদনামখিনিক আশীৰ্বাদ বুলি চিৰজীৱন মই বুকুৰ মাজত সামৰি ৰাখিম দেউতা লাগিলে সেই বদনামৰ চেকাবোৰ গায়ে মোৰে খামে আৰু গোটেই পৃথিৱীখনকে চিঞৰি কওঁ মই নাটক কৰা ছোৱালী হয় মই লেতেৰা ছোৱালী নাহিবি কোনো মোৰ কামলৈ কোনো নাহিবি তই যিমানেই নাকান্দ কিয় তোৰ চকু পানী মচিবলৈ তোক মই এখন ফটা ৰুমালো দিব নোৱাৰো মোৰ চাফা কথা মই তোক নাম দিছো ঠিকনা দিছো গতিকে এক্টিং কৰি কোনো নামৰ বদনাম কৰিব নোৱাৰে লাগিলে তোৰ নাম ঠিকনা মই নাইকিয়া কৰি পেলাম হাজাৰ চেষ্টা কৰিলেও তুমি মোৰ নাম ঠিকনা নাইকিয়া কৰিব নোৱাৰা দেউতা মোৰ ঠিকনা হৈছে মোৰ মঞ্চ আৰু মোৰ নাম হৈছে মই অভিনয় কৰা চৰিত্ৰখন তুমি দিয়া নাম বা ঠিকনা এতিয়া মোৰ কাৰণে জৰুৰী হৈ থকা নাই ইমান ডাঙৰ হৈ গৈছ